অনুগ্ৰহ কৰি আজি ভিডিঅ'টি শেষলৈ যাব, কাৰণ ভিডিঅ'টিত এনে কিছুমান কথা উল্লেখ আছে যিবোৰ আপোনাৰ জীৱন সলনি কৰিবলৈ বাধ্য কৰিব। জীৱনত যদি ভালে থাকিব বিচাৰে 5টা কথা মানি চলক। 1 নম্বৰ, বেছি কথা নক'ব। 2 নম্বৰ, কাণেৰে কম শুনিব। আৰু 3 নম্বৰ, বেছি খং নেদেখাব। আৰু 4 নম্বৰ, মানুহক বেছি আপোন নাভাবিব। 5 নম্বৰ, যিমান মূৰ্খ হ'ব সিমানেই সুখত থাকিব। নিজৰ ভণ্টিৰ বাবে যেনেকুৱা ল'ৰা বিচৰা, আন কাৰোবাৰ ভণ্টিৰ বাবেও তুমি তেনেকুৱা হৈ যোৱা। জীৱনৰ প্ৰতিটো খোজ সাৱধানে পেলাব, কাৰণ বহু মানুহ অপেক্ষা কৰি আছে মাথো আপোনাৰ এটা ভুল ধৰিবৰ বাবে। মানুহে কিমান সময়ত তোমাক ভাল ক'ব জানা? যিমান সময় তুমি সিহঁতৰ অন্যায়বোৰ মুখ বন্ধ কৰি সহ্য কৰিবা। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। আচলতে পাৰ্থক্যটো খাদ্যত নহয়, পাৰ্থক্যটো জাত, স্বভাৱ আৰু আচৰণত। পুৰণা হ'লেও গছ নাকাটিবা, ফল দিব নোৱাৰিলেও ছাঁ দিব। মা-দেউতা বৃদ্ধ হ'লেও অৱহেলা নকৰিবা, টকা পইচা দিব নোৱাৰিলেও আশীৰ্বাদ দিব। এটা বোকাটোৰ পেট, খালী পকেটে আৰু বগা হুদয়ে তোমাক যি শিক্ষা দিব, পৃথিৱীৰ কোনো কিতাপে তোমাক সেই শিক্ষা দিব নোৱাৰে। সৰুকালত আমি পেঞ্চিল ব্যৱহাৰ কৰিছিলোঁ আৰু এতিয়া কলম ব্যৱহাৰ কৰোঁ, কাৰণ সৰুকালৰ ভুলবোৰ সংশোধনৰ যোগ্য, কিন্তু ডাঙৰ কালত নহয়। হিংসা সেইসকলে কৰে যিসকলৰ নিজৰ কোনো যোগ্যতাই নাই। সন্মান হ'ল আইনাৰ নিচিনা, তুমি আনক যিমান বেছি সন্মান কৰিবা, তাতোকৈ বহু বেছি সন্মান তুমি পাবা। 4টা বিষয় কেতিয়াও লাজ নকৰিবা। 1 নম্বৰ, পুৰণা সাজ-পোছাক। 2 নম্বৰ, সাধাৰণ জীৱন-যাপন। আৰু 3 নম্বৰ, বৃদ্ধ মা-দেউতা। আৰু 4 নম্বৰ, দৰিদ্ৰ বন্ধু। আঘাত পাহৰি যোৱা সহজ, কিন্তু অপমান পাহৰা সহজ নহয়। কোনোবাই আঘাত দিলে নাকান্দি এই 5টা কাম কৰক। 1 নম্বৰ, নিজৰ প্ৰতি বিশ্বাস ৰাখক। 2 নম্বৰ, নিজকে কামৰ মাজত ব্যস্ত ৰাখক। আৰু 3 নম্বৰ, ভাল মানুহৰ লগত সময় পাৰ কৰক। 4 নম্বৰ, নিজৰ ধৰ্মৰ চৰ্চা কৰক। 5 নম্বৰ, মাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক, কাৰণ মায়ে একমাত্ৰ ব্যক্তি যিয়ে আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। কাৰোবাৰ দুৰ্বলতাক লৈ কেতিয়াও ধেমালি নকৰিবা। যিটো তোমাৰ কাষত দুষ্টামি, সেইটো কাৰোবাৰ কাষত কষ্টকৰ হ'ব পাৰে। সুখী হ'ব বিচৰা, তেন্তে কেতিয়াও কাৰো ক্ষতি নকৰিবা। মনত ৰাখিবা, তোমাৰ দ্বাৰা কাৰোবাৰ উপকাৰ হওক বা নহওক, কিন্তু কাৰো যেন ক্ষতি নহয়। বৃদ্ধিমান মানুহে কেতিয়াও এটা দুটা কাম নকৰে। 1 নম্বৰ, যিসকল অহংকাৰী সেইসকলৰ লগত কথা নকয়। 2 নম্বৰ, যিসকলে তৰ্ক কৰে সেইসকলৰ লগত মিলা-মিছা নকৰে। জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰ নকৰিবা, কাৰণ আন্ধাৰত নিজৰ ছাঁটোও কাষত নাথাকে। আপোনাক যিসকলে বিশ্বাস নকৰে, সিহঁতৰ কথা বাদ দিয়ক, আপুনি নিজক বিশ্বাস কৰক। জীৱনত বেছি সৎ নহবা। মনত ৰাখিবা, জংঘলৰ চিতা গছজোপাও কিন্তু শবৰ আগত কটা হয়, সেইদৰে অতি সৎ ব্যক্তিসকলেও শবৰ আগতে বিপদত পৰে। মন পৰিষ্কাৰ ৰাখক, কাৰণ শেষ হিচাপটো অৰ্থত নহয়, কামত হ'ব। পুত্ৰক চিনিব পাৰি বিয়াৰ পাছত, কন্যাক চিনিব পাৰি যৌৱনত, স্বামীক চিনিব পাৰি স্ত্ৰীৰ অসুস্থতাক, স্ত্ৰীক চিনিব পাৰি স্বামীৰ দৰিদ্ৰতাক, বন্ধুৰ পৰিচয় বিপদত, ভাইটিৰ পৰিচয় কাজিয়াত। মানুহ কি আচৰিত প্ৰাণী! উশাহ এৰিলে, কেঁচা মাংস এৰিলে, আনকি নিজৰ মনুষ্যত্ববোধটোকে এৰিলে, কিন্তু আনৰ বাল দেখি হিংসা কৰাটো আজিলৈকে এৰিব নোৱাৰিলে। ল'ৰাবোৰে ভাল পোৱাৰ অভিনয় কৰোঁতে কৰোঁতে কেতিয়া যে সঁচাকৈ ভাল পাই পেলাই সিহঁতে নিজেই নাজানে। আৰু ছোৱালীবোৰে সঁচা ভাল পাওঁতে পাওঁতে কেতিয়া অভিনয় কৰা আৰম্ভ কৰে সিহঁতেও নিজেও নাজানে। ছোৱালীৰ বাবে সকলোতকৈ ডাঙৰ স্কুল হ'ল স্বামীৰ ঘৰ, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিক্ষাৰো শেষ নাই। সেই সময়টো ইমান কঠিন নহয় যেতিয়া চকুদি পানী পৰে, কিন্তু সেই সময়টো বহুত কঠিন যেতিয়া চকুৰ পানী লুকাই হাঁহিব লাগে।
ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু চাই ভাল পালে এটা লাইক কৰি দিব। ধন্যবাদ।